অনুশীলনী 5.1 এক নম্বৰ প্ৰশ্ন তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব। প্ৰথমত আছে প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হ'লে প্ৰতি কিলোমিটাৰৰ অন্তত টেক্সিৰ ভাড়া। অৰ্থাৎ প্ৰশ্নটোত কি কৈছে, প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা ল'ব। সেই প্ৰথম কিলোমিটাৰ গৈ এটোৱাৰ পিছত টেক্সি গাড়ীখন আৰু যিমান কিলোমিটাৰ যাব সেই প্ৰত্যেক কিলোমিটাৰতে 8 টকাকৈ ল'ব। অৰ্থাৎ প্ৰথম কিলোমিটাৰ বুলি কোৱাৰ লগে লগেই তাৰমানে প্ৰথম 1 কিলোমিটাৰত 15 টকা ল'ব। সেইকাৰণে প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া A1 ধৰি ল'লোঁ, A1 15 টকা। এইটো ভাড়া দেই। প্ৰশ্নটোত কি কৈছিলে, প্ৰথম কিলোমিটাৰত 15 টকা, কিন্তু সেই প্ৰথম কিলোমিটাৰ গৈ এটোৱাৰ পিছত গাড়ীখন যিমান কিলোমিটাৰ যাব প্ৰত্যেক কিলোমিটাৰতে 8 টকাকৈ ল'ব। সেইকাৰণে প্ৰশ্নমতে 2 কিলোমিটাৰত টেক্সি ভাড়া হ'ব, যিহেতু প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা, তাৰপিছত অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ বাঢ়ি যাব, 8 টকাকৈ ল'ব। সেইকাৰণে প্ৰথম কিলোমিটাৰত 15 টকা আছিলে, এতিয়া 2 কিলোমিটাৰত A2 ধৰিছোঁ, A2 2 কিলোমিটাৰত টেক্সি ভাড়া হ'ব 15 টো প্ৰথম কিলোমিটাৰৰ ভাড়াটো, তাৰপাছত অতিৰিক্ত কিলোমিটাৰত যিহেতু 8 টকাকৈ ল'ব সেইকাৰণে 8 টকা হ'ব, ইজুকেল 23 টকা। ইয়াত টটো থাকি গ'ল দেই, দন্তীয়া ট, অৰ্থাৎ 2 কিলোমিটাৰত টেক্সি ভাড়া। তাৰপাছত 3 কিলোমিটাৰত টেক্সি ভাড়া হ'ব, এইটো 3 নম্বৰ, সেইকাৰণে A3, এইটো 2 কিলোমিটাৰৰ টেক্সি ভাড়া 23 টকা। তাৰপাছত ইয়াৰ লগত সেই 8 টকাটো যোগ হ'ব, তেতিয়া কিমান হ'ব, 31 টকা। তাৰপাছত 4 কিলোমিটাৰত টেক্সি ভাড়া, এইটো 4 কিলোমিটাৰ অৰ্থাৎ A4, 4 কিলোমিটাৰত কিমান হ'ব, 3 কিলোমিটাৰত 31 টকা হৈছিলে। তাৰপাছত এই কিলোমিটাৰত আৰু 8 টকা এটা যোগ হ'ব, 31 + 8 ইজুকেল 39 টকা। অৰ্থাৎ আৰু যিমান কিলোমিটাৰ যায় প্ৰত্যেক কিলোমিটাৰতে 8 টকাকৈ ল'ব, অৰ্থাৎ এনেকৈ গৈ থাকিব 8 টকা। এইটো সমান্তৰ প্ৰগতি গঠন কৰিছে বুলি গম পালোঁ। কেনেকৈ গম পালোঁ, যিহেতু প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা লৈছিলে, সেই প্ৰথম কিলোমিটাৰ গৈ এটোৱাৰ পিছত যিমান কিলোমিটাৰ যায়, অৰ্থাৎ এইটো 2 কিলোমিটাৰ, তাৰপাছত 3 কিলোমিটাৰ, তাৰপাছত 4 কিলোমিটাৰ, যিমান এনেকৈ গৈ থাকে প্ৰত্যেক কিলোমিটাৰতে 8 টকাকৈ ল'ব। অৰ্থাৎ 8 টকাটো নিৰ্দিষ্ট কৰি লৈছে। অৰ্থাৎ 8 টকাটো হৈছে এই সমান্তৰ প্ৰগতিটোত সাধাৰণ অন্তৰ। আৰু সমান্তৰ প্ৰগতি গঠন কৰিবলৈ হ'লে সাধাৰণ অন্তৰ থাকিবই লাগিব।
এতিয়া আমি সেই সাধাৰণ অন্তৰ এইটো এই টেক্সি ভাড়া কেইটাৰ পৰা উলিয়াই দেখুৱাব লাগিব। কাৰণ এই প্ৰশ্নটোত সমান্তৰ প্ৰগতি গঠন কিয় কৰিব বুলি সুধিছে। সেইকাৰণে আমি সাধাৰণ অন্তৰটো উলিয়াই দেখুৱালেহে সমান্তৰ প্ৰগতি গঠন কৰিছে বুলি ক'ব পাৰিম। সেইকাৰণে এতিয়া আমি সেই টেক্সি ভাড়া এইকেইটাৰ পৰা সাধাৰণ অন্তৰটো উলিয়াই দেখুৱাম। এতিয়া সাধাৰণ অন্তৰ উলিয়াবলৈ হ'লে কি কৰিব লাগিব? এতিয়া 2 কিলোমিটাৰৰ ভাড়াটো A2 পৰা A1 ইজুকেল A2ত 2 নম্বৰ কিলোমিটাৰত টেক্সি ভাড়া আছিলে 23 মাইনাছ প্ৰথম কিলোমিটাৰত 15 ইজুকেল 8। তাৰ পাছত A3 মাইনাছ A2 A3ত আছিলে 31 A2ত আছিলে 23 ইজুকেল 8। তাৰ পাছত A4ৰ পৰা A4ত আছিলে 39 A3ত আছিলে 31 ইজুকেল 8। আমি এই তালিকাখন সমান্তৰ প্ৰগতিত আছে বুলি গম পালোৱেই, তথাপিও এইখিনি কি কাৰণে কৰিবলগীয়া হ'ল? কাৰণ প্ৰশ্নটোত সমান্তৰ প্ৰগতি গঠন কিয় কৰিব বুলি যে কৈছিলে, সেইকাৰণে আমি এইখিনি প্ৰমাণ দি দিছোঁ। ইয়াত A2 মাইনাছ A1 ইজুকেল A3 A2 ইজুকেল A4 মাইনাছ A3 ইজুকেল 8। তাৰমানে এই দুটাৰ সমান এই দুটাৰ সমান এই দুটা। কাৰণ কেলে ইয়াতো 8 আছে, ইয়াতো 8 আছে, ইয়াতো 8 আছে। অৰ্থাৎ এইটো প্ৰমাণ দেখুৱাই দিছোঁ। এতেকে এই সমস্যাটিয়ে সমান্তৰ প্ৰগতি গঠন কৰিছে। এনেদৰেই তোমালোকে অংকটো অতি সহজতে